तो हाय हेलो नमस्कार वेलकम बैक टू माय विशाल आर्ट ब्लॉग चैनल। तो केने आछे आपनालोक आशा करो सकले भाले आछे। तो आज मोर गाটো इमान এটা ভাল নহয় মানে চৰ্দি একদম পুৰা ধূলিৰ কাৰণে পুৰা চৰ্দি হৈ আছে আৰু এতিয়া টাইম হৈছে 10টা আৰু আপোনালোকে নিশ্চয় গম পাইছে দুবাই 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 পৰা কোন আহিছে আমাৰ সকলোৰে মৰমৰ প্ৰতীক দা মানে টাইগাৰ দা আহিছে। ৰিচেণ্টলি মই তেওঁৰ এখন পেইণ্টিং কৰিছোঁ ৱাল পেইণ্টিং লগতে বিকাশ দাও আহি আছে নেক্সট লেভেলৰ বিকাশ দা আহি আছে আৰু কোন আহি আছে মই ইমান এটা ভালদৰে নাজানো বাট মই জানো যে বিকাশ দা আৰু প্ৰতীক দা আহি আছে নগাঁৱলৈ। তো এতিয়া টাইম হৈছে 10টা আৰু 10টা বাজিছে আৰু বিকাশ দা আৰু প্ৰতীক দা আহি আছে গুৱাহাটীৰ পৰা নগাঁও আহিব নগাঁৱৰ পৰা তেজপুৰ হ'ব চাগে নগাঁৱতো চাগে আমাৰ ঘৰত আহিব আৰু পেইণ্টিংটো চাব যাম একদম মজাকৈ এনজয় কৰিম। ভিডিঅ'টো একদম পূৰা ফুল্লি ধামাকা হ'ব চাই থাকক ভিডিঅ'টো আগলৈকে স্কিপ নকৰাকৈ। আমাৰ পাগল এটা আহিছে এতিয়া পাগলটো মানে এতিয়া গাড়ী ভাড়া বেছি দি আহিছে বেছি তোৰ কাৰণে তই এনেকৈ কৈছ গুচি গৈ আছে চাহ খাই আছে এনেকৈ কৈছে সি আৰু মোৰ মাথা বেয়া কৈছে কাৰণে মই কৈছোঁ ড্ৰাইভাৰটো কৈছে এই চলা গাড়ী যা যি হ'ব জলদি যা সি কৈ বোলে তেল বেছি খাব মই ক'লোঁ পইচা দিম যা যা তই গাড়ী দবা খালি সি পিছত 80-90 আহিছে এতিয়া আহি দেখোঁ তোৰ এতিয়া মোক বহুত পিটিব মন গৈ আছে কি কওকচোন আপোনালোকে কওকচোন কি কৰিলে তাৰ লগত অলপ সৰু সুৰাকৈ প্ৰেংক এটা কৰিলোঁ বেচেৰাটো ভাগৰত আহিছে অলপ। তো গাইজ আমি আহি পাইছোঁ এতিয়া চকৰি গাঁৱত যোনখিনি মই পেইণ্টিংটো কৰিছিলোঁ তেওঁলোক প্ৰতীক দাৰ আৰু বিকাশ দাৰো আছে ইয়াত। বিকাশ দাই কৈছে ফোন কৰি যে ইয়াত আহি যাবলৈ কাৰণ আন্ধাৰ হৈ আছে যিহেতু পেইণ্টিংটো চাব নোৱাৰিম পাছত আগতে পেইণ্টিংটো চাই কিনে তাৰপিছত ঘৰত যাম ঘৰত গৈ কিনে অলপ সৰুকৈ কিবা এটা এৰেঞ্জ কৰিছোঁ চাওঁ ভাল লাগিব তাতে গৈ কিনে। তো বাকীখিনি ক্লিপ গোটেইখিনি আপোনালোকক তাতে দেখুৱাম ঠিক আছে আৰু ইয়াতে পেইণ্টিংখিনি গোটেইখিনি চাই লওঁ চাই কিনে আহি আছে বিকাশ দাৰ প্ৰতীক দা টাইগাৰ দা আহি আছে একদম মজাকৈ ভিডিঅ' বনাম চাই দেৱা স্ক্ৰীন নকৰাকৈ আহি পাইছে প্ৰতীক দা আৰু তো আমি যে কৈ আছিলোঁ ডুবাই 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 আমাৰ টাইগাৰ আহি পাইছে। টাইগাৰ কেনেকুৱা লাগিছে এইটো ছাৰপ্ৰাইজ? বহুত ইম'চনেল কৰিছা তুমি বহুত ভাল লাগিলে তোমাৰ কাৰণে মানে কি হ'ল এতিয়া বহুত গণ্ডগোল হয় আমি গাড়ীখনততো পঠাইছিলোঁ বাচ্ছাকেইটা তোমাৰ কাৰণে কিবাকি আনিছিলোঁ এতিয়া মই কেনেকৈ তোমাক কি সেই বস্তুটো যাবা নেকি ইম'চনেল কৰি দিছা আৰু কিবা এটা তোমাক খবৰ জল্দি পাবা এই ভিডিঅ'টোত নহয় তাৰ নেক্সট ভিডিঅ'টোত মই টপ ফ্ৰেণ্ড কণ্টেষ্ট এইবছৰ আকৌ আৰম্ভ কৰিম যোৱাবাৰ অলৰেডি উইনাৰজন ডিক্লেয়াৰ কৰিলোঁ সেই ভিডিঅ'টো সোনকালে আহিব আৰু যিটো টপ ফ্ৰেণ্ড হ'বলৈ গৈ আছে তাতে প্ৰথম নাম মই তোমাৰে দি দিম। থেংক ইউ ছ' মাছ। ঠিক আছে আমাৰ এনেকুৱা হয় টপ ফ্ৰেণ্ড কণ্টেষ্টটো তোমাৰ গোটেই বছৰত মই 12জন মানুহ চিলেক্ট কৰোঁ চিলেক্ট কৰাৰ পিছত অহা বছৰ যেতিয়া মই মানে বছৰটোৰ শেষত ডিচেম্বৰত মই কি কৰিম মই এজনক চুজ কৰোঁ সেই 12জনৰ ভিতৰত আৰু লটাৰীৰ নিচিনা হয় লাকি ড্ৰ এটা হয় আৰু যিজন জিকে তেখেতক মই ডুবাইলৈ লৈ যাওঁ। তো সেনেকুৱা কৰি 12জন মানুহ যোৱাবাৰো চুজ কৰিছিলোঁ মই তাৰ ভিতৰত এজনক লৈ গৈ আছোঁ মই এতিয়া ডুবাই। গতিকে অল দ্য বেষ্ট নেক্সট তোমাৰ ডাইৰেক্টলি নামটো গ'ল এনেই নৰ্মেলি মোৰ ক্ৰাইটেৰিয়া কি থাকে লটাৰী বুলি নহয় তোমাৰ কি কৰোঁ মই ইহঁতৰ মাজতে মানে যোনে চবতকৈ হায়েষ্ট কমেণ্টত লাইক পায় বা যোনে হেৰি কৰে ন সেই তেওঁলোকক মই এজন মানুহ চুজ কৰোঁ প্ৰত্যেক মাহত 12 মাহত 12জন চুজ কৰোঁ আৰু ফাইনেল এটা পালোঁ তাৰ ভিতৰত এজনক উঠাওঁ।
আছো মৃত্যুঞ্জয় মন্দিৰ বিকাশ দা আৰু প্ৰতীক দাৰ লগত এইফালে আছে मेरी है निगोरी चुलबुली करे जो झकझोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जगह ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल এতিয়া প্ৰতীক দাক আমাৰ অসমৰ মাজত এছিয়াৰ বিগেষ্ট লিংগাশ্বিপ মন্দিৰটো অসমতে আছে কেনেকুৱা লাগিছে প্ৰতীক দা ডুবাইৰ পৰা আহিছে অসমৰ ফিল্ডটো হয় হয় আৰু টাইগাৰ যিহেতু শিৱ ভক্ত থাকিবই লাগিব আমাৰ টাইগাৰ বিস্কুট খাইছে নাই মই দেখিছোঁ ব্লগত খালে ঘৰত নাথাকি পেলাই মানুহবোৰে ইমান মৰম দি ফেমিলিটো লাগে ঘৰৰ পৰা দূৰত থকা মানে ইমান দূৰত থাকোঁ তথাপিও মানুহবোৰে চাই আছে মৰম দি আছে দি থাকিব আৰু প্ৰতীক দাকো মই ধন্যবাদ জনাইছোঁ ইমান কম সময়ৰ মাজত যে মোক অকণমান সময় দিছে বহুত বেছি ধন্যবাদ আকৌ লগ পাম চাগে নিশ্চয় আৰু এইখিনি আহিব আৰু বিশাল ভাইক লগ পাই বহুত বেছি ভাল লাগিল বিশাল মৰমৰ ভাইটি মোৰ নগৰ আৰু আমি লগ পাওঁ অতি সোনকালে আহিম তোমাৰ নগৰ অ'কে হেৰি দালি বটা আলু পিটিকা পুৰা খাব আহিম এদিন এইটো মই নকওঁ কোনে কৈছে পুৰা ধুনীয়াকৈ খাব নিশ্চয় মই এদিন মাতিমেই কাৰণ তেওঁলোক অলপ ট্ৰিপত থাকে ন তেওঁলোক সেইটোৱে নিশ্চয় মই বেয়া নাপাওঁ কাৰণ নেক্সট লেভেল সদায় নেক্সট লেভেল বিশালক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আৰু ঠিক আছে আমাৰ টাইগাৰ আৰু আমাৰ নেক্সট লেভেল মানে ওলাব ওলাইছে একদম ছেফ জাৰ্ণি প্ৰতীক দা থেংক ইউ ছ' মাছ এতিয়া আকৌ আহিব লাগিব তোমাক লগ পাব নিশ্চয় বস্তুখিনি গুচি গ'ল একো নাই গিফ্টখিনি পাছত লৈ ল'ম আৰু অ'কে ঠিক আছে ভাল লাগিলে প্ৰতীক দা বহুত বেছি ধন্যবাদ আৰ্ট ৱৰ্ক কৰি থাকিবা বহুত ছুপাৰ টেলেণ্টেড ল'ৰা এনেকৈ ছাপৰ্ট কৰি যাব ঠিক আছে আৰু এতিয়া প্ৰতীক দাক বাই বাই কৈ মৃত্যুঞ্জয় মন্দিৰৰ পৰা এতিয়া প্ৰতীক দা আৰু বিকাশ দাক তেজপুৰৰ ৰাস্তালৈকে থৈ আহিলোঁ ঘৰত আহি পালোঁ সন্ধিয়া 7:30 বাজি গ'ল ঘৰত আহিব নোৱাৰিলে কাৰণ কিবা এটা ইছ্যু হৈ গ'ল তাত চ' এইটো কাৰণে মানে তেওঁলোক তেজপুৰলৈ ওলাই দিলে লগে লগে ৰাতি হৈছিল যিহেতু মই আকৌ ইমান ফ'ৰ্চ কৰা নাই কাৰণ আৰু মোৰ গিফ্টবোৰো থাকি গৈছিলে প্ৰতীক দাই মোৰ কাৰণে কিছুমান ডুবাইৰ পৰা গিফ্টবোৰ লৈ আহিছিলে গিফ্টবোৰ মেটাৰ নকৰে প্ৰতীক দা আহিছে মোৰ কাৰণে লগ কৰিবলৈ আৰু অল ক্ৰেডিট গ'জ টু বিকাশ দাৰ কাৰণে আজি ইমানখিনি মৰম ইমানখিনি ভাল পোৱা ইমানখিনি ছাপৰ্ট পাইছোঁ থেংক ইউ টু বিকাশ দা নেক্সট লেভেল ফেমিলি সকলোকে আৰু প্ৰতীক দা ইমানখিনি মোক হেল্প কৰাৰ কাৰণে ইমানখিনি মোক ছাপৰ্ট কৰাৰ কাৰণে বহুত বেছি ধন্যবাদ মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ নিচিনা এজন মিডিল ক্লাছ ফেমিলিৰ ল'ৰা এজনক ইমান ডাঙৰ মানুহ কেইজনে ইমান ডাঙৰ ইউটিউবাৰ বা ইমান ডাঙৰ মানুহকেইজনে মোক ছাপৰ্ট কৰিব মৰম ভাল পোৱা দিব মই কেতিয়াও ভবা নাছিলোঁ মই কেতিয়াও এইটো এক্সপ্লেইন কৰিব নোৱাৰিম কেতিয়াও ভাষাৰে মানে মই বুজাব নোৱাৰিম আপোনালোকক আৰু বিশাল আৰ্ট ব্লগ ফেমিলি সকলোকে ধন্যবাদ জনাইছোঁ মোক ইমানখিনি ছাপৰ্ট কৰাৰ কাৰণে মোৰ কাৰণে ছাবস্ক্ৰাইবাৰ নহয় আপোনালোক মোৰ কাৰণে ফেমিলি হয় আপোনালোক সকলো তো লাভ ইউ অল আৰু প্ৰতীক দাৰ কিছুমান গিফ্টবোৰ থাকিব সেইবোৰ বাৰু পাম তো সেইটো তেজপুৰৰ পৰা আহি কিনে দিব তো সেই আজিলৈ ইমানেই ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ জয় ভাৰত জয় অসম আজিলৈ গুড বাই